মৰ্ণিং, ৱেলকাম টু মাই ইউটিউব চেনেল। নমস্কাৰ, মই আপোনাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আপুনি যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই দিয়া সকলোবোৰ ভিডিঅ' আপুনি ন'টিফিকেশ্যন পাই থাকে। দেউতা বাগানত ইমান গৰমত চাহপাত ছিঙি আছে, মানে আগতে ছিঙিছিলে কোৱালিটি পাত, এতিয়া মানে বাকীবোৰ আছে আৰু ছিঙিবলৈ। দেউতাই সেইটো কাৰণে পাত ছিঙি আছে ইমান ৰ'দ দিছে, একদম টিকা ফটা ৰ'দ দিছে আজি। সেইটো কাৰণে মই দেউতালৈ চৰবত লৈ যাওঁ, মানে টেঙা চৰবত লৈ যাওঁ। আৰু আপোনালোককো দেখাই আছোঁ আমাৰ মানে বাৰীখন। এইখন আমাৰ ঘৰৰ বাৰীখন হয়। আৰু ইখন য'ত দেউতাই মানে পাত ছিঙিব গৈছে সেইখন বেলেগ সেইখন অকল বাগান আছে, ইয়াত চব আছে আৰু। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বাৰী আহি পাই গ'লোহি। দেউতা পাত ছিঙি আছে। সেইখন বাগানখন বেছি ডাঙৰ নহয় বাৰু, সৰুও নহয় বাৰু। পাত এবাৰ ছিঙি গ'ল, মানে কোৱালিটি পাত বাচি বাচি এতিয়া সৰু সৰুকৈ ওলাইছে কবি। সেইখিনিয়ে মানে ছিঙিছে আৰু এইডোখৰত একেবাৰে নাইকিন ছিঙি আনিছে মই ভাত দিবলৈ আহোঁতে মই পোৱালি এটা পালোঁ। কি পোৱালি গম নাপাওঁ, খাব পাৰিলে কি পোৱালি গম নাপাওঁ। এইটো মই ঘৰলৈ লৈ যাম, গৈ পেলাই ভাত চাত দিমগৈ, মৰিয়ে থাকিবি দে তই। দেউতাক টেঙা পানী দি আহিলোগৈ, এতিয়া মই যাওঁ মাহঁতক চাহ দিবলৈ। চাহ নিব লাগিব, টেঙা পানী নিব লাগিব। টেঙা পানী অলপ দেৰিকৈ লৈ যাম, চাহটো লৈ যাওঁ। আপোনালোকক দেখাই আছোঁ আমাৰ কঠীয়ানিখন, মানে মায়ে দাদাই কঠীয়া তুলি আছে আৰু মই ঘৰত ভাত বনাইছোঁ, মানে চব কাম কৰিব লগা হৈছে আৰু ছোৱালী যে, সেইকাৰণে আপোনালোকক মই দেখাইছোঁগৈ এতিয়া আমাৰ ধুনীয়া কঠীয়ানিখন। মায়ে আৰু দাদাই কঠীয়া তুলিছে। এই চিপা আৰু এই চিপা সেই তললৈকে আছে এইখিনি কঠীয়া।
পথাৰৰ পৰা আহি পাই গ'লোঁ, গা চা ধুই মেলি অলপ জিৰালোঁ। ইমান কঁকাল বিষ হৈছে, গোটেই গা চা মানে চব বিষ হৈছে আৰু একো বাকী নাই। হাত ভৰি মানে কঁকাল চব বিষ হৈছে। কালি আমাৰ ৰুবলৈ দিব আৰু এতিয়া বতৰটো ইমান বেয়া কৰিছে। ভালেই হ'ব, কাইলৈ বৰষুণ দিলে ৰুই ভাল হ'ব, সোনকালে এদায়ো হ'ব। যদি কাইলৈ কেনেবাকৈ যদি ৰ'দ দিবলৈ হয় তেনেহ'লে আমাৰ চেচ। আৰু আমাৰ মাটি সেইডোখৰ ৰুলে প্ৰতি বাই ৰ'দ দিয়ে আৰু কোনোবা এদিনহে মানে কাচিত আৰু বৰষুণ দিয়ে, ডাৱৰীয়া লিখা কৰে। চব বতৰটো কেনেকুৱা কৰিছে আজি। বতৰটো পূৰা ক'লা মোলা কৰিছে মানে বৰষুণ বহুত বেয়াকৈ দিব এতিয়া। বতাহ মাৰিছে, বহুত ধুনীয়া বতাহ মাৰিছে আচলতে। মানে কেমেৰাত হয়তো ভালকৈ মানে ধৰিব পৰা নাই, কিন্তু বহুত ডাঙৰকৈ বতাহ মাৰিছে। পূৰা একদম পূৰা হাৱা লাগি গৈছে গাত। আহিছোঁ এইবোৰ বিস্কুট ৰুটি কিবা লৈছোঁ। দেউতাই চাহ লৈ গৈছে। ইফালে আমাৰ নিচাটোৱে হাঁহ চিটিয়াই আছে। এয়া আমাৰ নিচাটো। ইফালে দুইডোখৰ একেলগতে মানে ৰুই আহিছে আৰু ৰোৱনী ইফালে কেইজনী, 5জনী, মুঠতে 10জনী। ৰোৱনী 10জনী। এতিয়া মই আহিছোঁ, মই এতিয়া 11জনী সোমাওঁ। চাহ খাই পেলি মই ৰুবলৈ ষ্টাৰ্ট কৰি দিম আৰু। এয়া মা আপাহঁত মানে বৌমা পেহী আহিছে, গোটেইকেইজনী বৌমাই হয়। এজনী নবৌ আহিছে, এজনী পেহী আৰু এজনী মই। বৰষুণ দিবৰ কাৰণে দেউতাই কি বুলি কয় লাহনীখন ওপৰলৈ থিয় কৰি থৈ দিছে, তেতিয়া বোলে বৰষুণ দিয়ে। পিছত বৰষুণ দিয়া নাই, এতিয়া বতৰটো অলপ ধেমেকাটো কৰি দিছে। কিমান মাথা মাৰিছোঁ ৰ'দ নিদিবৰ কাৰণে। পথাৰৰ পৰা আহিলোঁ, গা চা ধুই মেলি বোমাহঁতক সকলোকে ভাত দি মেলি এতিয়া আজৰি। আৰু আজি ব্লগটো ইমানেই আছিল। যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।